কি খবৰ? আমি ভোগালী বিহুৰ আয়োজন কৰি আছোঁ। এয়া মই কেক বনাবলৈ লৈছোঁ। মায়ে বনাই আছে এয়া চুজি লাড়ু বনাই আছে আৰু এতিয়া মই কেক টিন এটা ৰেডি কৰি লৈছোঁ। এতিয়া মই কেক বনাম। ইপিনে গেছ ৰেডি কৰি কেৰাহীখন পাতি গৰম হ'বলৈ দিছোঁ। তাৰ ওপৰত এখন মই প্লেট তুলি দিছোঁ আৰু ইপিনে কুকাৰত পানী অলপ দি লৈছোঁ। কুকাৰটো বহাই লৈছোঁ। ইয়াতে মই ইডলি বনাম এতিয়া আৰু বাকীকেইটা মেৰিনেট কৰি থৈছোঁ। এইটো পাতি দিছোঁ কেৰাহী এখনত। আজি মই কেৰাহীত বনাইছোঁ। এইপিনে কুকাৰত ইডলি ষ্টেণ্ডডাল তুলি দিছোঁ। চুজি লাড়ু এয়া হৈ গ'ল। এইখিনি গুলি থৈছোঁ আৰু ইয়াত অকণমান এড কৰিম গাখীৰ আৰু এইপিনে নাৰিকলৰ লাড়ু বনাই থৈছোঁ। এয়া চাওকচোন নাৰিকলৰ লাড়ুকেইটা কিমান ধুনীয়াকৈ বগা বগা হৈছে, ফুলি আহিছে আৰু মই আপোনালোকক ভাঙিও দেখাম বাৰু। এতিয়া ইয়াত দেখিছে কি ধুনীয়াকৈ ফালি আহিছে। মই তাতে চেৰিও দি দিছিলোঁ। চাওকচোন খাবলৈ ওলালে পিও আইতাকৰ ওচৰৰ পৰা নাহে। তুমিও যাবাগে নি মামাৰ ঘৰলৈ? যাবা মামাৰ ঘৰলৈ যাবাগে নি? গ'ল মাকো পঠিয়ালোঁ কাৰণ মাও বিহু পিঠা পনা বনাবলৈ আছে ঘৰত। বিহু বুলি আহিছিলে জীয়েকৰ ঘৰলৈ। তাৰপিছতে এয়া মই ঘিলা পিঠা বনাই আছোঁ। পিও শুলে। পিও শুওঁতে ভাবিছোঁ পিঠাকেইটা বনাই লওঁ। আধা আধি বাকীখিনিতো সেয়া হৈয়ে গ'ল। ইডলি চিডলি কেক চেক বনাই তাৰপৰা এতিয়া মই ঢোল পিঠাটো বনাই লৈছোঁ। ইয়াত চাওকচোন কি ধুনীয়াকৈ ফুলি আহিছে ঢোল পিঠাটো। আপোনালোকেও বিহু আয়োজন কেনেকৈ কৰিছে কমেণ্ট এটা কৰি জনাবচোন আৰু সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে। মোৰ পিঠা পনা প্ৰায় যোগাৰ হ'লেই আৰু এতিয়া ভাবিছোঁ ব্লগটো ইমান এটা সামৰণি মই অলপ ভাগৰ লাগিছোঁ, অলপ শুম বুলি ভাবিছোঁ এতিয়া। এতিয়া আবেলি গধূলিয়ে হ'ল আৰু ধূপ চুপ দি এতিয়া অকণমান ৰেষ্ট ল'ম। যিহেতু মাও এতিয়া পালেহি। মায়ে পিউৰ লগত অকণমান ওলাই গৈছে। তাৰপিছতে মই ভাবিছোঁ এইখিনিতে ব্লগটো সামৰণি মাৰোঁ আৰু আপোনালোকৰ লগত আকৌ এটা যিহেতু উৰুকা আহিছে, ভোগালী বিহু আহিছে, সেই উৰুকা ভিডিঅ'ত আকৌ আপোনালোকৰ সৈতে লগ পাম। বাই বাই। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ আহিছে সেইসকলে মোক বেল আইকনটো দবাই দিব। বাই বাই।